সঁচাকৈ ময়ো ইমানখিনি আহিব পাৰিব মই ভবা নাছিল, কিন্তু ৰাইজে মানে বতৰ বেয়া হ'লেও নেওচি নিজৰ কাম এৰি পেলাই হ'লেও আহিছে। 50,000কৈ চাগে অধিকেই হ'ব ইয়াতে। বহুত মানুহ মই শুনিছোঁ হাইৱে এইফালে কি কয় ৰৌতাৰ পৰা অহা, এইফালে ওৰাং ছাইডৰ পৰা অহা, এইফালে বজাৰৰ পৰা অহা, ইমানেই যাম বোলে মানুহে গাড়ী সোমাব টান পাইছে। তাৰ কাৰণে অলপ এইখিনি আপোনালোকে 50,000 কৈ আছে, আৰু গোটেইখিনি আহিলে চাগে এইটো more than 60-70,000 হ'লেহেঁতেন। তো এটা বিধানসভা সমষ্টিত 70,000 মানুহ গোট খাবলৈ অহাটো এইটো কি বুজায়? আমাৰ অৰকাৰকেইটাতো আজি যথেষ্ট মনোবল বৃদ্ধি হৈছে, আৰু মনোবল বৃদ্ধিৰ আমাৰ প্ৰয়োজনেই নাছিলে। চবেই আত্মবিশ্বাসী আছিলে আমি এইবাৰ বিপুল ভোটত জিকিম, কিন্তু আজি প্ৰমাণ হ'ল। আৰু এইটো মানে গণসমাৱেগে অকল আমাৰ কথা কোৱা নাই, মই যিবিলাক বিৰোধী পক্ষ তেওঁলোকক আজি লেচন এটা দিব। তেওঁলোকে নিশ্চয় আজিৰ পৰা মানে একো যে কাম নহ'ব এইখিনি বুজি পাব। এইটোৱেইতো না, কিমান উৎসাহেৰে আহিছে। সহজ কথা নহয় ৰাজনীতি মিটিঙত ৰাতিপুৱা 9টাৰ পৰা মানে 2টা-2:30 বজালৈকে থকাটো একো নোখোৱাকৈ, এইটো সহজ কথা নহয়। কিন্তু কাৰো মুখত মানে টায়াৰ্ড মানে খং উঠা এনেকুৱা দেখা নাই। চবেই হাঁহি মুডত ইয়াত যে কথা শুনিছে, চবৰ কথা শুনিছে, নাচিছে, ইয়াৰ পৰা কি বুজায়? তো মানুহৰ মনত আনন্দ আছে, জোচ আছে, যাৰ কাৰণে আজি এইখিনি হৈছে। তো আমি বহুত বিপুল ভোটত সঁচাকৈ আমি জিকিম। ইয়াৰ কাৰণে মাজবাটবাসী ৰাইজক মই ধন্যবাদ যাচিব লাগিব। মইতো কৈছোঁৱে, মাজবাটবাসী ৰাইজে মোক যথেষ্ট আশীৰ্বাদ দিছে। মই 3বাৰ ইলেকশ্যন জিকিলোঁ। মই MLA ইলেকশ্যন 2বাৰ জিকিলোঁ, 2বাৰ বিধায়ক হ'লোঁ, শেষত মই মন্ত্ৰীও হ'লোঁ, লাষ্ট BTCটো জিকিছোঁ। মানে ৰাইজে মানে মোৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰিছে, তাৰ কাৰণে মই ভাল পাইছোঁ। মই যিমান পাৰোঁ ভাল কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ, তথাপিওতো মানে চবখিনি নোৱাৰে। তথাপিও যে ৰাইজে সন্তুষ্টি মানে ক'ৰবাত যদি কিবাও আছে মোক এইবিলাক ধৰা নাই। এইবাৰো পুনৰ মোক 3য়বাৰৰ কাৰণে বিধায়ক বনাব চবে যে আগবাঢ়ি আহিছে, মানে মই মাজবাট সমষ্টিবাসী ৰাইজক মই বহুত ধন্যবাদ যাচিছোঁ। ৰাইজে তো এনেকুৱা লাগে মানে 9 তাৰিখ কেতিয়া আহে এইটোৱে। মই এতিয়া মেল মিটিং কৰিব গ'লে ৰাইজে কয় কিয় আৰু আহিছে ছাৰ, আহিব নালাগে, আমি আৰু হৈ গৈছে, আৰু নাহাকৈ চলিব, আপুনি আৰামত ৰেষ্ট লওক, ইমান কষ্ট কৰিব নালাগে, এই কথাটো কৈ আছে। গম নাপাওঁ তেখেতে কিয় আহিছে, কিন্তু এইবিলাক ঘূৰি থকাটো আমাৰো বেয়া লাগি আছে। আমিতো তাক এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আমাৰো সন্মান দিব মন যায়। নিৰ্বাচনৰ সময়তহে তেনেকুৱা উদাহৰণ আছে নেকি? কোনোতো অহা নাই। তো আহিব লাগিছিল। আৰু হা চাইলেণ্ট মই বুজি নাপাওঁ, ইমান মই নাজানো এইবিলাক, কিন্তু আমাৰ লগত যি আছে আমি এইটো বুজি পাওঁ। আৰু আমাৰ লগত যি আছে আমি 1 লাখ ভোট পাম এইখিনি বুজি পাওঁ। বাকী আদাৰ্ছ কি ভোট থাকিব এইটো কোনে পায়, কোনটো UPPL পাব, কোনটো কংগ্ৰেছ পাব, কোনটো JMA পাব, এইটোও মই নিজে ক'ব নোৱাৰোঁ, কিন্তু আমি 1 লাখ ভোট পাম। উধাই মানুহক নটিচ দিব, এভিকশ্যনৰ কেইটা লেটাৰ পঠাব। এনে লেকচাৰত যদি শান্তিকৈ হ'ব নেকি? এটা মানুহ ঘৰ দুৱাৰ বনাই তাক যদি এভিকশ্যন কৰিম বুলি কয়, মানুহ কি শান্তিত থাকিব পাৰে? যিমানে মাছ মাংস খোৱাক নাখাবই। নিজে যে তেতিয়া এই কি আছিলে তেওঁলোকৰ ফেৰেংগা নহয়, ফেৰেংগা তেখেতে লেণ্ড এণ্ড ৰেভিনিউ EM আছিলে, বোলে ভগৱানকো বোলে স্বয়ং ভগৱানো বোলে নাপ আছে তেওঁলোকৰ হাতত। তেতিয়াহ'লে